No, 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 no. বন্ধু বিয়াত পিয়া লাগছে ভাই বহুত ৰাস্তা ঘূৰি ঘূৰি পাইছো আহি খাই লওঁ যাওঁ মোৰ পকেটত কিন্তু ভাই পইচা নাই মোৰ তাতো নাই নহয় খালী হৈ আছে মোৰ এতিয়া কি কৰা যায় পিছে এই বন্ধু হা বাইকতো তেল নাই একদম এয়া এই বন্ধু চাই লৈ ভাই ধাপা টিভিত মাৰি আছে কটাই তেল শেষ হ'ব কিন্তু লগতো পইচা নাই কি কৰা যায় এতিয়া কি কৰোঁ কাৰোবাক খুজিব গ'লেও খেদব ক'ব এই বন্ধু হা পাপা একাপ চাহ খাব যদি এক গ্লাছ পানী খাব লৈ সিহঁতে বহুত আৰাম পালোঁ হয় বন্ধু মোৰ যাই একদম পাণ যাই যায় অৱস্থা মোৰ বিৰাট পিয়া লাগছে বন্ধু আৰু এটা কথা আমাৰ পিয়া লগাটো বাদ দি বাইকেই জানা বাইক খেলিব লাগিব আৰু দেহা মোৰ কি কৰিবি এই দাঙি লওঁ এই দাঙিব নোৱাৰো পাপা মই এইখন একমাত্ৰ সম্পত্তি এটা কাম কৰা যাক কাৰোবাৰ ঘৰত এই দিনটো পুৰা চুৰ কৰিবতো নৰ পালি পিঠি কথা অচিনাকি জেগা ক'ৰবাত পিঠি ফালি দিবই আমাৰ ঠিক বন্ধু এটা কথা ভাল কৈছো কিন্তু অচিনাকি জেগা তোমাকো চিনি নাপায় মোকো চিনি নাপায় ইয়াতে এটা কাম কৰোঁ কিন্তু ঘৰত বুলি গম পাব নোৱাৰে দেই ভাই এই বন্ধু হা এটা ভাল কথা মনত পৰিছে মোৰ হয় নেকি কেনেকুৱা হে তুমিওতো বিয়া পাতিছ ময়ো পাতিছো গতিকে আমাৰ ঘৰ সংসাৰৰ কোনো মানে চিন্তা নাই মোৰ মনত এটা পুৰা ইণ্টেলিজেণ্ট কথা এটা আহিছে হয় নেকি আমাৰ তেল ভৰাব পইচা ৰহিব পেটটোও ঠাণ্ডা পাব একদম ফটাফট কৰ মজা পালো আহি না বন্ধু এটা ডাঙৰ কথা হ'ল নহয় কি হে আমি আহিলো কিন্তু দেখাতো কোনো মানুহ দুনুহ নাই এই মাতব লাগব হেৰা মাতিলেহে মানুহ মাত লগাব দৰ্জা ঘৰত খোলা মানুহ আছে নিশ্চয় মাতচোন মাত অ খুৰী অ বৰমা খুৰী বৰমা অ খুৰী অ পাপা কৰবা কি আকৌ চিনি জানি মানে আছো আবয়া বহিলে আছোন পুৰা খাম বন্ধু পাহত বসু কৰবা আহিছ কি চিনি জানি হলি পাৱা নাই বহি দিছো পাহত কৰবা নো আহিলি কি কথা বাৰ্তা কৰবা কি আকৌ চিনি জানি এতিয়া সেইটোৱে তাৰমানে আমিও চিনি পোৱা নাই বুলিয়ে ক'ব লাগিব তাৰমানে কথাটো হ'ল এতিয়া আমি আহিলো অলপ দূৰৰ পাই এতিয়া আমাৰ কথাটো হ'ল তাৰমানে আমি অলপ দূৰৰ পৰাই আহিলো তাৰপিছত কথাটো হ'ল এতিয়া বৰ্তমান মানে এই আমাৰ সৰু বাবুৰ কাৰণে এটা ছোৱালী যাবা ভালকে এতিয়া চিনিটো পালে তাৰমানে কথাটো হ'ল এতিয়া এই বাবুৰ ছোৱালী এটা চাবা আহিছো তাৰপিছত এইখিনিত এটা মানুহ ক'লে বোলে আপোনালোকৰ ঘৰত বোলে এটা অতি সুন্দৰী ছোৱালী এটা আছে তাৰপিছত সেই হিচাপে আমি আহিলো এতিয়া তাৰমানে কথাটো হ'ল ছোৱালীটো চাবা আহিলো এই বাবুৰ বিয়াৰ কাৰণে বাবু তোমাৰ নামটো হয় নমস্কাৰ ললিপপ মহন্ত নহয় মানে ইয়াৰ নামটো ললিপপ বুলি এইটো কাৰণে কওঁ তাৰমানে এতিয়া ইয়াৰ বিয়া পতা বয়স হ'লে এতিয়াও মানে বৰ্তমানো এতিয়া মানে ললিপপ খাই বাবু নাখাবি দাঁতকেইটা পকাই খাব বিয়া ডাইৰেক্ট এনেকে কৰি বুজি পাবলৈ অলপমান ধৈৰ্য ধৰ অকণমান মোৰতো ভোক লাগছি না তাত কম এতিয়া মানে মেইন কথাটো হ'ল আমি চিয়াটো চাবা আহিলো এতিয়া চিয়াটো আছে যদি চাই গ'লো হয় আৰু যদি যাই লৈ গ'লো চিয়াটো বৰ্তমান নাই ক'ত গৈছে এতিয়া বৰ্তমান তাই এই বেলেগ এটা বান্ধৱী ঘৰত গৈছে কিবা এটা দৰকাৰত এতিয়া আমাৰ ছোৱালীটো দেখাত ধুনীয়া এতিয়া ললিপপ খাই দাঁতকেইটা এতিয়া প্ৰায় নোহায়ে কৈছে এতিয়া ছোৱালী এবাৰ পচন্দ কৰে নে নকৰে কৰিব কিমান মান দেৰি হ'ব ন বাৰু ছোৱালীটো আহোঁতে নাই
নাহে নি নাহে ৱাই অলপমান পানী খাওঁ দে আৰু পিছত আৰু কথা পাতিম দে বন্ধু পানী খাওঁ কণ্ঠ শুকাই গৈছে কি পানীৰ কথা কৈ থাক কি দিয়ে চাহ বুলি গৌৰী ইয়াতে বিৰাট পিয়া লাগছে আমাৰ পানী খাব লগা আছে অলপ পানীকে খাই যা পিছে এতিয়া চাহৰ ব্যৱস্থা নহ'বই নেকি দেছো বাৰু সেইটো পিছত হ'ব দেছো পানী দিছো বাৰু আমাৰ এই তোৰ পাকত পেলাই মাৰি দিয়া পাবি মোক এইটো না কি ক'ব লৈছো গৌৰী পানী আনছ অকণমান দিলি আকা পানী আমি লাগিব নেকি কি ধুনীয়া লাগছে পানী এটা হ'ব দে এতিয়া বহ অলপমান এই বাইকৰ চাবি পেলাই হৈ যাবি আৰু এই লাহে লাহে খা এতিয়া খাই এই লাহে লাহে খা কোন মিঠা লাগছি খাওঁৱে হাতৰ পানী এই এতিয়া কৈছো কৌ ঘৰ ক'ত কি কথা বাৰ্তা পৰিয়াল কিমান মা দেউতাৰ নাম কি আমাৰ ঘৰ অলপ বহুত দূৰত ঘৰৰ কথাটো আমি পিছত ক'ম কিন্তু এতিয়া আমাৰ পানীটো খালো আৰু অলপমান চাহ পানী কিবা খাব লগা আছিলে ঠিক আছে মই অলপমান চাহ বনাওঁ হয় 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 উপায় দিতে বাৰু হিন্তে কি আকৌ কথা কিনা অলপমান ভালকে বহি থাকছো তই বহুত ধুনীয়া লাগছি এই বন্ধু সোমাব পাৰি খুৱাব পাৰি হ'ব হ'ব নালগে নালগে হ'ব চাহ বহুত আনছ আমাকে নাই নাই মই জোখ খাম খাই দি ডাঙৰ কাম এই তই দেখোন গোটেইকেইটাই ধৰিব হ'ল কি শুনে দিছিল মই মুখা নাখাওঁ কি হ'ল এইটো নাখাওঁ মুখা মই খালি চাহ দিছি নাখাওঁ মই নাখাওঁ মই মুখা নাখাওঁ মই মুখা নাখাওঁ মই মুখা খালি চাহ মই নাখাওঁ দে চাহ খোৱা নাই এটা মই খালি চাহ নাখাওঁ মই গৰু নাখাওঁ বাবু এতিয়া আজি একো নাই ন ঘৰত কোনো নাই ওচৰতো দোকান নাই মই বুজি পাইছি নাপাওঁ মই খালি চাহ নাখাওঁ মই গৰু নাখাওঁ বাবু এইবাৰ আহি মই কিবা এটা আনি থম নাই নাখাওঁ মই আনি থম নাই নাখাওঁ ভাইটিটো নিয়া আহাবাতটো মনত আছে খাম দে মই এইটো কাম কৰি থাকিব লাগিলে আহাবাতে দি যাব ঠাণ্ডা কৰে দে পিছে পাপাহঁত এতিয়া দুপৰীয়া আলহী এতিয়া বুজাই নিকাই গেলি অলপ বেয়া নেকি লাইনত আছি ভাতটো খাইয়ে যাম মই ভাতটো বাৰু বনাওঁ কিমান সময় তুমি 2 ঘণ্টামান সময় লাগিব 2 ঘণ্টা আমি 4 ঘণ্টা ৰৈ দিম তাকো চিন্তা নাই আমি ইয়াতে বহি আছো যা বহুত ধুনীয়াকৈ বনাইছে বন্ধু ভাত বহুত ধুনীয়া বনাইছে বন্ধু আৰু দেৰি নকৰো ঘৰত যাওঁ পাৰি কামটোতো হ'ল আৰু এটা আছে এইটো গৌৰী পিছে এতিয়া যাওঁ আমি দে পিছে পাপাহঁত যা এটা কথা হ'ল নহয় কি এতিয়া আমি আহিলো আহোঁতে খাৱা লোৱাও হ'ল ভালে লাগিল কিন্তু এতিয়া মেইন কেছটো হ'ল আমাৰ এই বাইকখন দেখিছ নাই বাইকখনত মানে তেলটো নাই এতিয়া লগত পইচাৰ পাতিও নাই কিবা অলপ আছে যদি দিলে ভাল হ'ল খাৱা লোৱাটো হ'লে এতিয়া যাৱাটো পানী ভৰাব পাৰি যি আমাৰ মটৰ আছে তাই পেৰি পানী ভৰাই দিলি এই কি কওঁ এই পানী দিয়ে চলাব দে বৰ্মা পানী বাইকখন নচলে নহয় পিছে এতিয়া ঘৰত মানুহ নাই কিবা এটা পইচা আছে আকৌ তোমালোকৰ দিয়ক আৰু কিমান আছে আছে অলপমান বাৰু মই চাই আহো কিমান আছে কি কৈছিলো না লাইন হ'ব পা 500 টকাটো আছে 300 টকা ৰাখ 200 টকা এটা ঘূৰাই দিয়া আমি পিছত যেতিয়া আকৌ আহিম পইচা আছে
বেলেগ দেখা পাইছিলে লিখা।